খুব ধুনীয়াকে খানা পিনা চলি আছে আমাৰ সুস্মিতা বাইদেউ দেই তাৰপৰা আমাৰ দুদুম্মা কিবা এটা ক'ব নেকি নাই ভাল লাগিলে খাই ভাল লাগিলে ঠিক আছে আমাৰ কইনা দাক দিছোঁ না না আমি কিছু কম না অঁ কিছু কম না লোকত দা এয়া দি আছে ভোগালী বিহু উপলক্ষে ঠিক আছে ঠিক আছে এইপিনে দেখুৱাই আছোঁ দেই সকলো ৰাইজে খানা পিনা খাই আছে বেলেগ ভাল লাগিছে আজি খাই ভোগালী বিহু খানা ভোগালী বিহু খানা বেলেগ ভাল লাগিছে ঠিক আছে দেখুৱাই আছোঁ দেই বাই বাই মাহঁতে দিছে বোলে খাই আছো আৰু ভাল লাগিছে সকলোৱে মিলি জুলি এসাঁজ খাইছো ঠিক আছে ঠিক আছে দেখুৱাই আছোঁ দেই সকলোকে দেখুৱাই আছোঁ খালি আমাৰ বধু আছে আৰু খালি কওক কিবা এটা লাষ্ট কমেণ্ট দিয়ক আজি ভোগালী বিহু শুভেচ্ছা থাকিল সকলোলৈকে হ'ব আৰু ভোগৰ মেলা খাইছোঁ আৰু লগে ভাগে ঠিক আছে ঠিক আছে এবাৰ মেজিটো দেখুৱাই দিছোঁ দেই মেজিটো এনেকুৱা আমাৰ এইখিনিতে কাষতে আছে এতিয়া আমাৰ 2 নং প্ৰেমহৰা ভাৰতীয় প্ৰাথমিক বিদ্যালয় আমাৰ মেজিটো লোৱাৰ ওচৰত দেখুৱাই দিছোঁ দেই আমাৰ এইফালে তামোল কাটি খাই আছে খোল দোৱা দা মাঘ বিহু উপলক্ষে আপোনালোকে দেখিছে আমাৰ মেজি তলত বস্তু খোৱা হ'ল ঠিক ঠিক এই আমাৰ লাষ্ট সামৰিছোঁ আৰু দেই আমাৰ এই ৰমেন গগৈ আপুনি তেওঁ দুআষাৰমান কয় নেকি আমাৰ কিবা বিষয় মাঘৰ বিহুৰ বিষয় লৈ তেওঁ দুআষাৰমান কওক মাঘৰ বিহু উপলক্ষে শুভেচ্ছা থাকিল এই ভাল লাগিলে এইবছৰ আমি খুব ধুনীয়াকৈ মানিলোঁ খানাটো খাই ভাল লাগিলে আমাৰ হাঁহ আছিল কি কয় 14টা হাঁহ খালোঁ ৰাতি গৈ মেলি এনেকৈ কোমোৰাৰ লগত খাই ভাল লাগে এয়া আমাৰ ভূপেন গগৈ দুআষাৰমান এই মাঘৰ বিহু উপলক্ষে দুআষাৰমান ক'বৰ বাবে আমি অনুৰোধ জনাইছোঁ এয়া আমাৰ ভূপেন গগৈ আমাৰ দুআষাৰমান ক'ব বুলি আমি আশা ৰাখিছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ আমাৰ যিটো আমাৰ এই ভোগালী বিহুৰ যিটো উৎসৱটো আমাৰ খুব সুন্দৰভাৱে আজি পালন 75 ঘৰ মানুহৰ আমাৰ আয়োজন উগ্ৰ যুৱ মঞ্চৰ সৌজন্যত এই নয়না মাকক এই আমাৰ বিটু গগৈ আমাৰ এতিয়া দুআষাৰমান ক'ব মাঘৰ বিহু উপলক্ষে কম বাৰু ৰ দেই পায় নমস্কাৰ ৰমেন গগৈ আপুনি ক'ৰ পৰা আহিছে বাৰু মই 12 গাঁৱৰ পৰা আহিছোঁ আপোনাৰ ভালেই থাকোঁ ধন্যবাদ আজি মাঘৰ বিহু উপলক্ষে আমাৰ ইয়াত ৰাইজে প্ৰীতি ভোজ গ্ৰহণ কৰিলে ভাল লাগিছে মাংস কণী ঘিউ গাখীৰ দৈ ঠিক আছে ঠিক ইমান য'তো আছে ইয়াত সকলোৱে মেৰা প্ৰীতিৰে গ্ৰহণ কৰা ঠিক আছে ধন্যবাদ সুধি আছোঁ আমাৰ মা আছে দেই মায়ে একো ক'বই নাজানে বোলে ভাবিটো কৈছোঁ আৰু ন কিবা এটা কৰিছে আমাৰ বৌ আছে এই মনচুম দা বাকী ভালে আৰু মাঘ বিহু ভাল লাগিছে একেলগে খাই পেলাই সেয়াই কালি কিমান সময়ত পালাহি
কালি আপোনাৰ 7টা বাজিলে 7টা নে 6:30 বাজিলে ঠিক আছে আহিবা এতিয়া দেই আহিম বাৰু বিহু শুভেচ্ছা থাকিল শুভেচ্ছা থাকিল ধন্যবাদ হয় না চেলফি লৈ আছে তাকে দেখুৱাই দিছোঁ দেই এবাৰ দেখুৱাই দিছোঁ এখেতকে চবকে বাই বাই অঁ কেনেকুৱা হয় নাজানো বাই হয় নহয় ঠিক আছে কওক ৰেৱত দা কওক মাঘৰ বিহু কেনেকুৱা গৈছে আপোনাৰ মাঘৰ বিহু ধুনীয়া গৈছে দেই অঁ ভাল লাগিছে ন একো ক'বলৈ নাই খাওঁহে আৰু খানা কিহে খাইছে কওক হাঁহ মাংস আৰু কোমোৰা ঠিক আছে ঠিক আছে এবমা কেলৈ নকয় একো ওপৰলৈ চাওক তাৰপিছতে আমাৰ এজনী একদম মৰমৰ বৰ ধুনীয়া বৌ আমাৰ কাজিয়া লাগে আমাৰ তিনিজনী নবৌ আছে তিনিজনী নবৌ এজনী বৰ দাহী এজনীটো কি কয় এৰিলোঁ এতিয়া কি কয় ডাঙৰজনী আছে ডাঙৰজনীকে এবাৰ সুধিছোঁ কাঁহী চুচি খালে দেখিছে না কাঁহীখন নাই মাংসও নাই বোলে এতিয়া নবৌক সুধিছোঁ মই এতিয়া বোলো কি কয় মানে কি ক'বা আৰু এতিয়া দ্বিতীয় নবৌক সুধিছোঁ দেই কাঁহীখন দেখুৱাই দিলোঁ খাই লওক হাত ধুই আছে এতিয়া নবৌৱে কি কয় মাঘৰ বিহুটো ভালে গৈছে নে কি নৱবৰ্ষ মাঘৰ বিহুটো ভালে গৈছে ৰাতিপুৱা হ'ল এটা ডাকুৱা মুৰ্গীয়ে যোৱা হ'ল এতিয়া হাঁহ 3টাই যোৱা হৈছে 3টা নহয় 5টা হাঁহ হাঁহে যোৱা হৈছে 3টা নহয় 5টা হাঁহে যোৱা হৈছে এতিয়া ভালেই আৰু খালি নবৌৱে পাহৰি গৈছে হাঁহ কেইটা ন সেইটো কৈ দিছোঁ যেনিবা হাঁহ 5টা আছিলে আমাৰ তৃতীয় নবৌলৈ আহিছে মাছৰ কথাটো নবৌৱে নকলা যেনিবা আমাৰ সৰু নবৌৱে ক'ব এতিয়া পাহৰি গৈছে ন ডাঙৰজনীয়ে বুলি আজি আৰু মাঘৰ বিহুটো ভালে পাৰ কৰিছোঁ মাছ মাংস একেলগতে ন সুন্দৰকৈ পাৰ কৰিছোঁ ভালে পাৰ হওক যেন কাঁহীত একো নাই আমি খাম দেই তথাপিতো আকৌ আমাৰ জুই জ্বলি আছে এতিয়া আমাৰ গধূলি দেই তাৰপিছতে আমাৰ মুখ্য সম্পাদক আছে এতিয়া আমাৰ নিপু ফুকন তেখেতক দেখুৱাই দিছোঁ ধুনীয়াকৈ তেখেতে কিবা এটা মন্তব্য আগবঢ়াই নেকি শুভেচ্ছা জনালোঁ আৰু কি ক'ম সকলোৱে মিলা প্ৰীতিৰে এনেকৈ খোৱা হৈছে আৰু প্ৰত্যেক বছৰতে আজি আপোনালোকৰ কেইঘৰ গৃহস্থ আমাৰ 19 ঘৰ 19 ঘৰৰ ভিতৰত হাঁহ কেইটা 7টাই আছিলে মাছ 3 কেজি আৰু গাহৰি মহৰি আছিলে নেকি গাহৰি নাই আমাৰ গাহৰিটো ইয়াত নচলে ৰাজহুৱাকৈ নচলে নে ব্যক্তিগতকৈ চলে আৰু ঠিক আছে তেনেকৈ চলি গ'ল চলিছে আৰু দেই গধূলিলৈ কিবা এটা গধূলিলৈ হ'ব আমাৰ 12-জনীয়া কাৰ্যসূচী নাই যদিও এটা চলিব আৰু কিবা এটা আয়োজন আছে নেকি আয়োজন হ'ব আৰু ঠিক আছে আমাৰ ঘৰ ৰখা অঁ কৌশলটা কিবা সুধোঁ অঁ কওকচোন হেৰি নহয় গধূলিলৈ আপুনি থাকিবনে মইতো থাকিমেই আৰু থাকিব লাগিবই থাকিব লাগিব মই মাঘৰ বিহুত যদি এই গধূলি নাথাকো নহয় মাঘৰ বিহু নহ'বই পূৰা মই থাকিবই লাগিব এই আমি মানে কি আৰু জুই আৰম্ভ কৰিলোঁ আপুনি আমাৰ জুই দেখুৱাই দিছোঁ আমাৰ জুই আৰম্ভ হ'ল দেই এতিয়া সন্ধিয়া হ'ল জুই আৰম্ভ হ'ল মোবাইল গৰম হৈ যাব অঁ তাৰপিছত কৌশলটা ঘূৰি আছোঁ যে আপুনি কি কৰিব এতিয়া থাকিব নাথাকে আমাৰ লগত আমাৰ ইয়াত থাকিব লাগিব মেজি ৰখিব থাকিম লাগিব বুলি কৈছে ৰখা এইটো অভ্যাসে আমাৰ পৰম্পৰা কিন্তু থাকিব লাগিব অঁ যদি নাথাকে দেই থাকিব লাগিবই কিন্তু সেইকাৰণে মই আকৌ মুখ্য সম্পাদকক সুধিছোঁ আকৌ এবাৰ কিন্তু গধূলি থাকিব লাগিব গধূলি আছোঁ প্ৰত্যেক বছৰে থাকোঁ মেজি জ্বলোৱালৈকে আৰু ধন্যবাদ